Hey guys, welcome to my AK Vlogs. আপোনালোকে চাই থাকিব এয়া আজি এটা আৰু আনঠাইলৈ ফুৰিবলৈ যাম এয়া আজি নতুন ফ্ৰেণ্ড হৈছে নতুনকৈ ফ্ৰেণ্ড Guys, চাই থাকিব তো গাইজ আজি আৰু আনঠাইলৈ ফুৰিবলৈ যাম আপোনালোকে দেখি থাকিব কলৈ যাওঁ নজৰি নাযাওঁ এনে ঘূৰিবলৈ যাম কিন্তু She's leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go through the wastelands, through the highways, and on we'll go. তো গাইজ আহি ভিতৰত জেগা পালো ৰাজাপুখুৰীৰ ইয়াৰ ভিতৰত জেগা আহি কিনে আপোনালোকে ইয়াৰ এটা ওচৰতে পুখুৰী আছে এয়া চাওক আপোনালোকে আৰু মোৰ ফ্ৰেণ্ডবোৰ তাতে আছে ইয়াতে আপোনালোকক ভালকৈ দেখুৱাম আৰু আগলৈ যায় ইয়াৰ পিছত আগলৈ যায় Finding life along the way, melodies we haven't played. No, I don't. তো ফ্ৰেণ্ডছ আহি ৰামপুৰ তালুকদাৰ পাৰাৰ এটা মন্দিৰ পালোঁ এয়া মন্দিৰটো য'ত এই ইয়াৰ পোনে হাইৱেৰ কাষতে আছে ভিতৰুৱা জেগা আপোনালোকে আহিলে দেখিব এই মন্দিৰটো বঢ়িয়া ধুনীয়া ঠাই চাই থাকিব আপোনালোকক ভিতৰলৈ লৈ যাম তো গাইজ এই মন্দিৰটো হ'ল মহাদেৱ মন্দিৰ এই মহাদেৱ মন্দিৰটোৰ ভিতৰলৈ আমি আপোনালোকক লৈ যাই আছোঁ আপোনালোকক অলপ একেবাৰে ভিতৰত নাযাওঁ মন্দিৰটোৰ বাহিৰৰ পৰা দেখুৱাম আপোনালোকক চাব এয়া মন্দিৰটো এয়া পিছফালে মন্দিৰ আপোনালোকক আৰু ভালকৈ দেখুৱাই আছোঁ এয়া বুঢ়া পিতা থানাৰ এইখিনি লেখাই আছে আপোনালোকে চাব কাষতে এটা আছে স্কুল এয়া অংগনবাড়ীৰ স্কুল আপোনালোকে জানে অংগনবাড়ীৰ স্কুল চৰকাৰী ইয়াৰ পিছফালে আৰু এটা ঘৰ আছে সেই ঘৰটো আপোনালোকৰ ওচৰলৈ লৈ যাম চাই থাকিব তো গাইজ এয়া এইটো ঘৰ এইটোত কি কৰে ময়ো নাজানো ভালকৈ কিন্তু আৰু এই মন্দিৰটো বিষ্ণু মন্দিৰো আছে বিষ্ণু মন্দিৰ আৰু মহাদেৱ মন্দিৰ এয়া দুবিধ আছে মানে তিনিওবিধ মন্দিৰৰে এটা থান আৰু সিটোফালে এটা ডাঙৰ মন্দিৰ আছে সেই ডাঙৰ মন্দিৰটো এইটোৱেই আপোনালোকক দেখুৱাম আৰু ইয়াৰ পিছত আমি আৰু এফালে ফুৰিবলৈ যাম বুলি ভাবিছোঁ যদি আন্ধাৰ নহয় সেই ঠাইলৈ যাম আপোনালোকে My shadow turns to sun rays, and on we'll go through the wastelands, through the highways, and on we'll go. তো গাইজ আজিও আহিলোঁ ৰেল লাইনৰ ওচৰতে আজি মোৰ এটা ফ্ৰেণ্ডে বনাব ভিডিঅ' সেইকাৰণে আহিছোঁ আৰু আপোনালোকক দেখুৱাম ইয়াৰ পিছত আপোনালোকক দেখুৱাইছোঁৱে এইবিলাক বস্তু আৰু কি দেখুৱাম নোৱাৰ তো গাইজ আজিলৈ মানে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুন তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা ভিডিঅ' আপোনালোকক দি থাকিম আৰু এনেকৈ ঘূৰিবলৈ জেগা নাই কিন্তু ইয়াতে সৰু সৰু জেগাত ঘূৰি আছোঁ আপোনালোকক দেখুৱাম আৰু আৰু এতিয়া আমি ফটো অলপমান উঠি কিনে আমি অলপ আমি ঘৰলৈ যাম